নমস্কাৰ বন্ধুসকল, মই মনোজ পুনৰ আপোনালোকৰ আগত মোৰ ইউটিউব চেনেলৰ জৰিয়তে আজি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ অসমৰ জাতীয় উৎসৱ বহাগৰ বিহুটি 7 দিনৰ বিষয়ে অৰ্থাৎ 7 বিহুৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাইডত থকা ঘণ্টা বটনটো দবাব আৰু অল অপশ্যনটো ক্লিক কৰিব যাতে মই প্ৰেৰণ কৰা ভিডিঅ'সমূহ সকলোতকৈ আগত আপোনাৰ মোবাইললৈ যায়। আৰু এই ভিডিঅ'টোত যদি কিবা এটা ভুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব, তেতিয়া মই নথৈ আনন্দিত হ'ম আৰু ভিডিঅ'টো আপোনালোকে উপভোগ কৰিব। লগতে আগলৈ মোৰ পৰা কেনেধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট কৰি জনাবলৈ যাতে মুঠেই নাপাহৰে। ভিডিঅ'টো চাওক। যাপন কৰি আছোঁ আমাৰ হেঁপাহৰ বিহু মানুহ বিহু। মানুহ বিহুৰ বিষয়ে সামান্য পৰিমাণে লিখিবলৈ চেষ্টা কৰিছোঁ, পঢ়ি চাব। যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। তাৰপিছত আমাৰ বিহু আহে গোঁসাই বিহু। গোঁসাই বিহুৰ বিষয়ে ময়ো যিমানটো সক্ষম হয় সিমানটো লিখিবলৈ যত্ন কৰিছোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আহে আমাৰ তাঁতৰ বিহু। তাঁতৰ বিহুৰ বিষয়ে অলপ সামান্য পৰিমাণে লিখিছোঁ যাতে ভিডিঅ'টো বেছি দীঘল নহয়। তাৰপিছত আমাৰ নাঙল বিহু আমি উদযাপন কৰি আহিছোঁ। নাঙল বিহুৰ বিষয়ে অলপ লিখিছোঁ যাতে আপোনালোকে ভিডিঅ' চাই আমনি নাপায়। তাৰপিছত আমাৰ আহে জীয়ৰী বিহু বা চেনেহী বিহু। চেনেহী বিহুৰ বিষয়েও 2টা পেগাপ লিখি সামৰিছোঁ যাতে আপোনালোকৰ বৰিং হৈ নাযায়। তাৰপিছত আহে আমাৰ চেৰা বিহু। চেৰা বিহু অৰ্থাৎ 7 নম্বৰ দিনা বিহু। এই বিহুৰ আমি 7 বিহু হিচাপে গণ্য কৰোঁ, অৰ্থাৎ 7 বিহু অন্তিম বিহু। আৰু ইয়াৰে বিষয়ে আৰু কিছুমান জেগাত বহু ধৰণৰ প্ৰচলন আছে 7 বিহুৰ বিষয়ে, তাকো দাঙি ধৰিলোঁ। অৱশেষত বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।